কোৱাৰেণ্টাইনৰ পৰা আইনুল হকে কৈছোঁ। উশাহবোৰ বন্ধ হৈ আহিছে আই। কাহ কফবোৰে বৰকৈ অশান্তি দিছে। হৃদপিণ্ডলৈ অহা যোৱা কৰা নিশ্বাসৰ পথত লকডাউনে সান্ধ্য আইন পাতিছে। মৃত্যু দূতবোৰে কিৰিলি মাৰি দৌৰি আহিছে। মোৰচোন ভয় লগা নাই। মই আৰু জীয়াই নাথাকিম। আই, মোৰ মৃত্যুত তহঁতে দুখ নকৰিবি। মোৰ মৃতদেহটো চুই তহঁতে আতংকত নুভুগিবি। কোৱাৰেণ্টাইনৰ পৰা মই আইনুলে কৈছোঁ। মৃত্যু অনিবাৰ্য। মোৰ COVID-19ত এডমিশ্যন হ'ল। এতিয়া পাঠদান চলিছে। পৰীক্ষাৰ ফলাফলৰ অন্তত চিৰ বিদায় ল'ম। তই বাধা নিদিবি আই। ইতিমধ্যে বুক হ'ল মৃত্যুৰ টিকট। যিদিনা দীঘল দি পৰিম মৃত্যুৰ শয্যাত, বিদায় দিবি নিচুকনি গীতেৰে। আইও, মাস্কখন ব্যৱহাৰ কৰিবি। চেনিটাইজাৰ, ডেটল হাতত লগাই থাকিবি। ব্যায়ামবোৰো কৰিবিচোন পুৱা গধূলি। ডিঙিৰ ভিতৰত নিমখ পানীৰে চাফ কৰিবি। সামাজিক ব্যৱধান মানি চলিবি আই। আই, বজাৰৰ দালি আলুতকৈ পিছফালৰ কচু ঢেকীয়াকে আনি খাবিচোন। বেমাৰৰ ব্যাধিৰ পৰা আৰাম পাবি। মই এতিয়া কোৱাৰেণ্টাইনৰ প্ৰেমত পৰিছোঁ আই। কোৱাৰেণ্টাইনৰ প্ৰেমত পৰিছোঁ, গভীৰ প্ৰেমত। COVID-19ৰ লগত জীৱনৰ আধিপাঠ মেলিম। কিনকিনীয়া বৰষুণত তিতি হাতে হাত ধৰি দুয়ো গুচি যাম দূৰ দিগন্তলৈ। দূৰ দিগন্তলৈ। আই, কোৱাৰেণ্টাইনৰ পৰা মই আইনুলে কৈছোঁ। তহঁতে দুখ নকৰিবি আই। তই মন বেয়া কৰি নাথাকিবি। মন বেয়া কৰি নাথাকিবি আই। মন বেয়া কৰি নাথাকিবি।